नमस्कार बंधुসকল কি খবৰ আপোনালোকৰ মই দীপিকাই স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅ'লে আজিৰ পৰা ৰিয়ান বেটাৰ স্কুল ষ্টাৰ্ট হ'ল আজি এপ্ৰিলৰ 7 তাৰিখ আজিৰ পৰা স্কুল খুলিব আজি প্ৰথম দিন স্কুলৰ আজি স্কুলৰ প্ৰথম দিন যেহেতু চাকি এগছ জ্বলাই লওঁ বুলি ভাবিছো আমি দুটাই গা মূৰ ধুই ৰেডি এতিয়া চাকি জ্বলাওঁগে अभिधान दास वैष्णवी सत्या पेन लेटर हो जाबो चलो पेन लेटर
যাব হৈ যাব বন্ধুসকল আজি ৰাতিপুৱা আপোনালোকৰ মাজলৈ আহি গ'লোঁ এইকাৰণে আহিলোঁ যে কালি ভিডিঅ'টো সমাপ্ত কৰা নহ'ল কালি বহুত ব্যস্ত থকা হ'ল পিছবেলা সময়কণ কালি বুলিয়ে নহয় বাৰু সদায় থকা হয় কাৰণ ঘৰতে দোকান আছে মানুহবিলাক আহি থাকে পিছবেলা সময়টো প্ৰায় ব্যস্তই হোৱা হয় কালি 7 এপ্ৰিল বেটাৰ স্কুলৰ অপেনিং ডে আছিল আৰু মই ভাবিছিলোঁ কালিয়ে ভিডিঅ'টো আপলোড কৰিম আপোনালোকৰ মাজলৈ দিম বুলি কিন্তু দিয়া নহ'ল তেনেহ'লে বন্ধুসকল ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব আৰু কিবা যদি ভুল হৈছে তেনেহ'লে কমেণ্টত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই